বুই কোৱা অঁ বড়োত মানে আইতাকক আবুই বুলি কয়। তাক মাতিবলৈ শিকাই দিছোঁ। সি আবুই আবুই মাতি আছে। খালি আবুই মানে কি সি বুজিয়ে পোৱা নাই। মাতিবলৈ কৈছোঁ কাৰণে মাতি আছে। অঁ আবুই। আৰু এতিয়া একদম ৰাতিপুৱা 7টা বাজিছে। আমি উঠি আহিলোঁ। চব মানুহটো 4:30 মানতে উঠিলে। আমি চবতছে দেৰিকৈ উঠিছোঁ। 7টা বজাত যেনে তেনে উঠি আহিছোঁ। 7টা বজালৈকে বাকী মানুহবিলাকৰ ইয়াত দুপৰীয়া হয়গৈ। আৰু এইফালে আমাৰ মায়ে কি কৰি আছে? এইয়া ক'ত গ'ল? গছৰ পৰা নাৰিকল পাৰি আনি কাটি আছে। 4টা নাৰিকল কাটি আছে মায়ে। মোক লাৰু বনাই লৈ যাবলৈ কৈছে যাওঁতে। বা আমাৰ এইফালে চফিয়া নেকলেছ খোলাই নাই দেখোন। আজি আকৌ নাচিবি? কালিৰ পৰা পিন্ধি আছ নি? এতিয়া পিন্ধিছ? এয়া আমাৰ ৰাতিপুৱা শুই উঠিয়ে আমাৰ মেডামে নেকলেছ চেকলেছ পিন্ধি আহিছে। বিহু নাচিবলৈ যাব বোলে। চাহ খালি নাই? চাহ খালি নাই? খালি? খাইছ? আৰু এইফালে আমাৰ চুনি মুনমুনি দুজনী। সিহঁতক মাজে মাজে খুলি দিওঁ, মাজে মাজে এনেকৈ বান্ধি থওঁ আৰু ইয়াত এনেকৈয়ে থাকে। মই আহিছোঁ চাহ বনাবলৈ। লাষ্টত এতিয়া মই আৰু আমাৰ মিষ্টাৰহে বাকী আছেগৈ। আমি অহালৈকে মানে ইয়াত দেখিছে নাই এইফালে খানা চানা বনিয়ে হৈ যায়। ইয়াত খানা বনি আছে। বাহিৰত আমাৰ নতুন বৌয়ে চব্জি বনাই আছে। মানে আজি টেঙামৰা পাত দি মাছ বনাই আছে। চবেই চাহ তাহ খাই খানা চানা বনাই হৈ যায়। তেতিয়া মই উঠি আহোঁহে। আমাৰ মানে 8টা বজালৈকে খানা ৰেডি হৈ যায়। কিন্তু 8টা বজাত চবেই ভাত খোৱা টাইমত আমাৰ চাহ খোৱা হয়। এতিয়া মই চাহ বনাই লওঁ। এইয়া আমাৰ মিষ্টা টেঙা আৰু মাছ। কাক চাইছ? এইয়া সেইফালে এটা কুকুৰ আছে। সেইটোক চাই চাই ভিতৰৰ পৰা ভুকি আছে। হৈছে হৈছে। আৰু এইফালে আমাৰ এই দুজনী আজি আকৌ বিহু নাচিবলৈ ৰেডি হৈ আহিছে। তহঁতক কি পাউদাৰ লগাই দিব লাগে? আৰু মোৰ ওচৰলৈ আহিছে দুইজনীকে বোলে অকণমান পাউদাৰ লগাই মুখত বগা কৰি দিব লাগে। ব'ল ৰুমত ব'ল। ক'ত নাচিবি? সেইফালে? আজি আকৌ পইচা ভাগ হ'ব। শুনছো কালি পইচাটো কি কৰিবি? থৈ দিছে। এতিয়া কি কিনিব? গছলা মানে? অ' কাপোৰ। গছলা বুলি কৈছে বড়োত কাপোৰ হয়। মইতো বুজি নাপাওঁ কি গছলা আকৌ। হিৰোইন আমাৰ গাঁৱৰ নে? নতুন হিৰোইন তাতে। ইমান শকত হৈ গ'ল, মুখখন মোতকৈ ডাঙৰ হৈছে। এইটো অলপ বেয়া ওলাল ন? অঁ এয়া চব হুঁচৰি গাবলৈ আহিছে। ইয়াত বাৰু হুঁচৰি বুলি নকয়, কিবা বেলেগ নাম আছে মই নাজানো। গোটেই গাঁৱৰ মানুহখিনি লগ হৈ পেলাই এনেকৈ গোটেই গাঁৱৰ চবৰে ঘৰলৈকে যায়। আৰু ইয়াত এটা ছিষ্টেম আছে বোলে প্ৰত্যেক ঘৰৰ পৰা আমাৰ যেনেকৈ পইচা লয় ইয়াত তেনেকৈ নহয়। পইচাও লয় লগতে চাউল লয়। আৰু লৈ পেলাই গোটেই চাউল আৰু পইচাখিনি মানে ৰাইজৰ নামত ৰাইজৰ কামত ব্যৱহাৰ কৰে। আৰু তাকে আহিছে যেতিয়া ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ আমাৰ বড়ো নিয়মত কেনেকৈ বিহু গায়।
আৰু আবেলি সময়ত আহিলোঁ আমি মাহীৰ ঘৰলৈ, মানে মোৰ মাহী শাহুৰ ঘৰলৈ। মই আজিলৈকে মাহীক লগেই পোৱা নাই, আজিয়ে প্ৰথম। আৰু মাহীহঁতৰ ঘৰলৈ সোমাই আহোঁতেই ছাগলীকেইটা দেখিলোঁ, ইমান ভাল লাগিলে, মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু চাওক, মাহীহঁতৰ ঘৰলৈ আহোঁতেই ইয়ালৈও আহিছে হুঁচৰি, আৰু এয়া আমাৰ অসমীয়া হুঁচৰি। মানে এইটো চাইডে মানুহবিলাক মিক্স আছে, সেইকাৰণে এনেকুৱা হুঁচৰি দেখিবলৈ পাইছোঁ। মই কোকৰাঝাৰ যোৱাৰ পৰাই তাৰমানে অসমীয়া হুঁচৰি নেদেখাই হ'লোঁ। এয়া বহুত বছৰৰ মূৰত পাইছোঁ। আৰু বীৰেও চাওক ইমানেই ফূৰ্তি পাইছে, ঢোলৰ মাতটো শুনাৰ লগে লগে সি ৰ'বই পৰা নাই। ফুৰি মেলি আহিলোঁ, আহি পেলাই এইয়া দিনত মায়ে নাৰিকল ৰুকি থৈছিল যে, নাৰিকল লাডু বনাব লৈছোঁ গুড় দি পেলাই। আৰু এইফালে ইয়াত বৌয়ে চিকেন বনাই আছে। আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আমাৰ মানুহখিনি আচলতে বিশেষকৈ বড়ো মানুহখিনি গাঁৱত থকা খুবেই সহজ সৰল, আৰু তাহাঁতৰ লাইফষ্টাইলটো খুবেই চিম্পুল, আৰু মনবিলাকো ঠিক তেনেদৰেই বহল। মই যিহেতু নাপাওঁ, সেইকাৰণে মোৰ ইয়াত প্ৰত্যেকটো বস্তুৱেই খুব ভাল লাগে, আৰু একদম হেঁপাহ পলুৱাই চাবলৈ বিচাৰোঁ। সেইকাৰণে অলপ অলপ আপোনালোককো দেখুৱাই আছোঁ। আজিলৈ বিদায় লৈছোঁ, বাই বাই।